গুড মৰ্নিং ষ্টুডেণ্টছ। আজিৰ ক্লাছত আলোচ্য বিষয় হিচাপে নিৰ্বাচন কৰিছোঁ ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য। ভাৰতবৰ্ষ এখন বিশাল বৈচিত্ৰ্যময় দেশ। এই বৈচিত্ৰ্যৰ মাজতো ভাৰতৰ ঐক্য বিৰাজমান। ভাৰতবৰ্ষত বিভিন্ন জাতি গোষ্ঠীৰ লোক বাস কৰে, আৰ্য, অনাৰ্য, শক, হুণ, পাঠান, মোগল আদি। এই দেশৰ ভূ প্ৰাকৃতিক গাঁথনিও একে নহয়। সাগৰ, মৰুভূমি, পৰ্বত, সমতল ভূমি, শীতল ঠাই, গ্ৰীষ্ম ঠাই আদি নানা ভৌগোলিক বিচিত্ৰতা পৰিলক্ষিত হয়। ইয়াৰ উপৰি উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ মাজত সাংস্কৃতিক আৰু ৰীতিগত পাৰ্থক্যও আছে। তদুপৰি আহাৰ, সাজ পোছাক, ধৰ্ম, সামাজিক ৰীতি নীতিও ভাৰতৰ ভিন ভিন ঠাইত বেলেগ বেলেগ। এনেবোৰ বৈচিত্ৰ্যৰ মাজতো আমি এক ভাৰতীয় বুলিহে পৰিচয় দিওঁ। ইয়াৰ কাৰণ হ'ল সাংস্কৃতিক চিন্তা, ধৰ্মীয় চিন্তা, ৰাজনৈতিক প্ৰভাৱ, আমাৰ একাত্ম। এই ক্ষেত্ৰত প্ৰাচীন ধৰ্মীয় গ্ৰন্থ, ৰাষ্ট্ৰীয় উৎসৱ, এক সংবিধানৰ আদৰ্শই সহায় কৰিছে। এই দেশত নানা বৈচিত্ৰ্য থাকিলেও আমি এক ভাৰতীয়। এই সমন্বয়ৰ সেতু গঢ়াত আমাৰ সংস্কৃতিৰ অনেক অৱদান আছে। ভাৰতবৰ্ষত হিন্দু, বৌদ্ধ, জৈন, শিখ, ইছলাম, খ্ৰীষ্টান আদি বিভিন্ন ধৰ্মাৱলম্বী লোকে বাস কৰাৰ ফলত ধৰ্মৰ বিচিত্ৰতাই ভাৰতীয় মানুহৰ আচাৰ অনুষ্ঠানতো বিচিত্ৰতাৰ সৃষ্টি কৰিছে। ইয়াৰ উপৰি ভাৰতবাসীৰ ভাষাৰ বৈচিত্ৰ্য মন কৰিবলগীয়া। পৃথিৱীৰ দ্বিতীয় জনাকীৰ্ণ দেশ ভাৰতবৰ্ষত অসমীয়া, বাংলা, হিন্দী, উৰিয়া আদি 15টা প্ৰধান আঞ্চলিক ভাষা আৰু কেইবাশ উপভাষা চলে। তদুপৰি ভৌগোলিক অৱস্থান বিশেষেও ভিন ভিন অঞ্চলৰ মানুহৰ সামাজিক ৰীতি নীতি, খাদ্য, সাজপাৰ ভিন ভিন হোৱা দেখা যায়। এই সকলো ক্ষেত্ৰতে ইমানবোৰ পাৰ্থক্য থকাৰ পিছতো হাজাৰ হাজাৰ বছৰ ধৰি বিশ্বত এই বিৰাট ভূভাগ ভাৰতবৰ্ষ আৰু ইয়াৰ লোকসকল ভাৰতীয় হিচাপে পৰিচিত হৈ আহিছে। যেনেদৰে এখন ফুলনি ৰং বিৰঙৰ নানা প্ৰজাতিৰ ফুলেৰে বাৰেবৰণীয়া হৈ পৰিছে, ঠিক সেইদৰে বিভিন্ন ভাষা, সংস্কৃতি, জাতি, ধৰ্ম, আচাৰ অনুষ্ঠান, সুকীয়া সুকীয়া বৈশিষ্ট্যৰে ভাৰতবৰ্ষ বাৰেৰহণীয়া হৈ পৰিছে। ভাৰতবৰ্ষত ব্যাস, বাল্মীকি, বশিষ্ঠ, বিশ্বামিত্ৰ আদি ত্ৰিকালজ্ঞৰ জন্ম হৈছিল। এই দেশতে ভগৱান বুদ্ধ, মহাবীৰ, শংকৰাচাৰ্য, ৰামানুজ, ৰামানন্দ, কবিৰ, নানক, শংকৰদেৱ আদি বিভিন্ন মহাপুৰুষসকলে ত্যাগৰ মন্ত্ৰ, উদাৰতাৰ বাণী আৰু আধ্যাত্মিক আদৰ্শ প্ৰচাৰ কৰি গৈছে। এইবোৰৰ দ্বাৰা অনুপ্ৰাণিত ভাৰতবাসীয়ে ভাষা, ধৰ্ম আৰু আঞ্চলিক পাৰ্থক্য পাহৰি ভাই ভনীৰ দৰে মিলিজুলি থাকিবলৈ লৈছে। ভাৰতবৰ্ষৰ চাৰিসীমা অজস্ৰ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ। আমি যদি ভাৰতবৰ্ষৰ বৈচিত্ৰ্যপূৰ্ণ ভৌগোলিক অৱস্থানলৈ লক্ষ্য কৰোঁ, তেতিয়াহ'লে দেখিবলৈ পাওঁ ইয়াৰ এফালে যিদৰে ওখ ওখ পৰ্বতমালা আছে, আনফালে আছে আকৌ সুগভীৰ সাগৰ মহাসাগৰ। বিস্তীৰ্ণ সমতল ভূমি যিদৰে আছে, সেইদৰে মালভূমিও আছে। এফালে আছে শাৰী শাৰী দ্বীপমালা আৰু আনফালে আছে হ্ৰদ, জলাশয়। গ্ৰীষ্মৰ তীব্ৰতাই যিদৰে দহি নিয়ে, শীতৰ কঠোৰতাই ভাৰতবৰ্ষৰ এছোৱা চেঁচা কৰি ৰাখে, মৌচুমীৰ তাণ্ডৱে যিদৰে জনজীৱন বিপন্ন কৰি তোলে, সেইদৰে ভাৰতবৰ্ষৰ বহু অঞ্চল মৰুভূমিৰ শুষ্কতাই উত্তপ্ত কৰি ৰাখে। সেয়ে ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হয়। ভাৰতবৰ্ষ বিভিন্ন জাতি জনগোষ্ঠীৰ বাসভূমি। প্ৰাচীন কালৰ পৰাই আদিম অধিবাসীসকলৰ উপৰিও দ্ৰাবিড়, অষ্ট্ৰিক, মংগোলীয় আৰু আৰ্যসকলে ভাৰতত বসবাস কৰি আহিছে। আৰ্যসকলৰ পাছতো বিভিন্ন ঠাইৰ পৰা ভাৰতবৰ্ষলৈ অহা মানুহৰ সোঁত বন্ধ হোৱা নাছিল। আৰ্যসকল অহাৰ বহু বছৰৰ পাছত এছিয়া আৰু ইউৰোপৰ পৰা কেইবাটাও প্ৰবল পৰাক্ৰমী জাতিয়ে ৰাজনৈতিক উদ্দেশ্যেৰে ভাৰতবৰ্ষলৈ আহি বসবাস কৰিবলৈ লয়। ৰাজ্য স্থাপন কৰি স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱা এই জাতিসমূহ হৈছে শক, কুশান, পাঠান, মোগল, পৰ্তুগীজ, ইংৰাজ, ফৰাচী আদি। বিভিন্ন জাতি জনগোষ্ঠীৰ বৈচিত্ৰতাৰ উপৰিও ভাৰতবৰ্ষৰ বিভিন্ন জাতি জনগোষ্ঠীৰ খাদ্যও বৈচিত্ৰ্যপূৰ্ণ। পূব, পশ্চিম, উত্তৰ, দক্ষিণ এই চাৰিও দিশে থকা মানুহৰ খাদ্য প্ৰকৰণ একে নহয়। পূব ভাৰত আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য ভাত, কিন্তু উত্তৰ, মধ্য আৰু পশ্চিম ভাৰতৰ মানুহৰ ৰুটিহে প্ৰধান খাদ্য। আকৌ পূব ভাৰতৰ সকলো লোকেই মাছ মাংস খায়, যদিও উত্তৰ, দক্ষিণ আৰু পশ্চিম ভাৰতৰ উচ্চ হিন্দুৰ মাজত মাছ মাংস নচলে। ইয়াৰ উপৰিও বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সাজ পোছাকৰ বৈচিত্ৰ্যও লক্ষ্য কৰা যায়। জলবায়ু আৰু সাংস্কৃতিক ভিন্নতা অনুযায়ী ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ মানুহৰ সাজপাৰো বেলেগ বেলেগ।
পুৰুষ আৰু মহিলাৰ সাজপাৰৰ বিভিন্নতা স্বাভাৱিকতেই থাকে, কিন্তু ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত পুৰুষৰ সাজপাৰৰ মাজতো পাৰ্থক্য দেখা যায়। যেনে পূব ভাৰতৰ মতা মানুহে পোন মাৰি চুৰিয়া পিন্ধে, কিন্তু দক্ষিণ ভাৰতীয় লোকে পোন নামাৰি লুঙিৰ দৰে চুৰিয়া পিন্ধে। উত্তৰ ভাৰতৰ আকৌ পুৰুষে পায়জামা পিন্ধি বেছি ভাল পায়। সাম্প্ৰতিক সময়ত পুৰুষ সমাজৰ মাজত জনপ্ৰিয় হৈ পৰিছে লং পেণ্ট। মহিলাৰ ক্ষেত্ৰতো অঞ্চল বিশেষে ভিন্নতা দেখা যায়। ভাৰতীয় তিৰোতাৰ প্ৰধান সাজ হৈছে শাৰী, কিন্তু অসমত মহিলাৰ মাজত মেখেলা চাদৰৰ প্ৰচলন অধিক। উত্তৰ ভাৰতৰ মহিলাসকলে আকৌ বেছিকৈ পৰিধান কৰে চুৰিদাৰ, পায়জামা আদি। সম্প্ৰতি ভাৰতবৰ্ষত পাশ্চাত্যৰ বিভিন্ন ধৰণৰ সাজ পোছাকৰ বহল প্ৰচলন পৰিলক্ষিত হৈছে। ভাৰতবৰ্ষত ঘাইকৈ ভাষা, ধৰ্ম আৰু আঞ্চলিক পাৰ্থক্য থকা পৰিলক্ষিত হয়, কিন্তু এই দেশকেইটাই আকৌ স্থান, কাল, পৰিৱেশ ভেদে দেশবাসীৰ মাজত ঐক্যৰ সেতু নিৰ্মাণ কৰিছে। উদাহৰণস্বৰূপে অসমত বিভিন্ন ধৰ্মৰ মানুহে বাস কৰে। হিন্দু, ইছলাম, খ্ৰীষ্টিয়ান, জৈন আদি বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহে কিন্তু অসমত এক পৰিচয় বহন কৰি বাসিন্দা হৈ আছে। এই ক্ষেত্ৰত ঐক্যৰ সেতু নিৰ্মাণ কৰিছে ভাষাই। ভিন্ন ধৰ্মৰ মানুহৰ অসমত এটাই ভাষা অসমীয়া, তেওঁলোক অসমীয়া ভাষী হিচাপে পৰিচিত। আকৌ ধৰ্মই ঐক্যৰ সাঁকো গঢ়াৰ নিদৰ্শনো ভাৰতবৰ্ষত আছে। উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ হিন্দুৰ মানুহৰ সাজপাৰ, খাদ্যাভ্যাস বেলেগ হ'লেও ধৰ্মীয় বান্ধোনে তেওঁলোকৰ মনলৈ বিভেদ অহাত বাধা প্ৰদান কৰিছে। তেওঁলোক ভাৰতবৰ্ষৰ একে হিন্দু ধৰ্মী লোক। আনহাতে ধৰ্মপ্ৰাণ ব্যক্তি এজনে ভাৰতবৰ্ষৰ যিকোনো স্থানৰ ধৰ্মানুষ্ঠান এখনলৈ গৈ তালৈ অহা অন্যান্য ধৰ্মৰ মানুহৰ মাজত মিল অনুভৱ কৰে, কিয়নো সৃষ্টিকৰ্তা একেজনেই। ভক্তি ভাৱ সকলো ধৰ্মৰ মানুহৰ মনত একেদৰে বৈ থাকে। তেওঁলোকৰ বাবে এক ভাৰতীয়ৰ সংহতি গঢ়ি দিয়ে ভক্তিভাৱে। তদুপৰি উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ আচাৰ নীতি বেলেগ বেলেগ হ'লেও এক হিন্দু হিচাপে উভয়ে পৰিচয় দিয়ে। তেনেদৰে বিভিন্ন ধৰ্মানুষ্ঠান, উৎসৱ আদিত যোগ দিও ভাৰতীয়সকলে এক ভাৰতীয়ৰ সংহতি গঢ়িব পাৰিছে। এই ক্ষেত্ৰত প্ৰাচীন ধৰ্মগ্ৰন্থসমূহেও একেটা চিন্তাৰে ভাৰতীয়ৰ মনত সংহতিৰ জন্ম দিছে। ভাৰতবৰ্ষ বৈচিত্ৰ্যময় ভূমি, বহুৰঙী সূতাৰে গঠা এখন ৰঙীন দলিচা। প্ৰাচীন ঐতিহ্যৰে পৰিপূৰ্ণ এই দেশখনত এনে অলেখ উপাদান আছে যিবোৰে ভাৰতীয়সকলক এক কৰি ৰাখিছে। এই উপাদানবোৰৰ ভিতৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণি উল্লেখনীয়। কবিতা, সংগীত, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্যকে একেলগে সুকুমাৰ কলা বুলি কোৱা হয়। সুকুমাৰ কলাৰ অন্তৰ্গত এই আটাইকেইটা উপাদানৰ মাজত নিহিত হৈ আছে ভাৰতীয় দৰ্শন। ভাৰতীয় সংগীতত শুনিবলৈ পোৱা যায় প্ৰাচীন ঋষিমুনিসকলৰ স্বৰ। ভাৰতীয় স্থাপত্য কলাত বিভিন্ন গোষ্ঠীৰ শৈল্পিক নিদৰ্শন দৃষ্টিগোচৰ হয়। ক'ৰবাত যদি মোগল শৈলী, ক'ৰবাত আকৌ দ্ৰাবিড়ী শৈলী। ইপিনে সমগ্ৰ অসম ভৰি আছে আহোমৰ স্থাপত্য কলাৰে। আকৌ অজন্তা, ইলোৰাৰ স্থাপত্যত আছে বৌদ্ধ সংস্কৃতিৰ নিদৰ্শন। ভিন ভিন ভাষা ধৰ্মৰ নিদৰ্শনেৰে পৰিপুষ্ট সুকুমাৰ কলা কিন্তু বিশ্বত এক ভাৰতীয় কলা হিচাপে পৰিচিত, কিয়নো সকলোতে নিমজ্জিত হৈ আছে ভাৰতীয় দৰ্শন। যিটো উপাদানে ভাৰতবৰ্ষত ঐক্যৰ ভেটি আটাইতকৈ বেছি সুদৃঢ় কৰিছে, সিয়ে হৈছে ভাৰতীয় সংস্কৃতি। বিভিন্নতাৰে পৰিপূৰ্ণ ভাৰতবৰ্ষক যিটো উপাদানে আটাইতকৈ বেছি সমৃদ্ধ কৰি তুলিছে, সিয়ে হৈছে ভাৰতীয় সংস্কৃতি। ভাৰতীয় সংস্কৃতি সাগৰৰ দৰে বিশাল আৰু গভীৰ। নদী উপনদীৰ সৈতে যিদৰে সাগৰক পৰিপুষ্টি দান কৰে, তেনেদৰে ভাৰতীয় সংস্কৃতিকো বিভিন্ন জাতি উপজাতিৰ ভাষা সংস্কৃতিয়ে বিশালতা দান কৰিছে। আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড়, গ্ৰীক, শক, হুণ আদি বিভিন্ন জাতি উপজাতিৰ এটা সময়ত ভাৰতবৰ্ষলৈ প্ৰব্ৰজন ঘটিছিল। এই জাতি উপজাতিবোৰ আছিল স্বকীয় সংস্কৃতিৰে সমৃদ্ধ। ইয়াৰ উপৰি নিজ নিজ সংস্কৃতি লৈ আহিছিল আফগান, পাঠান, মোগল, ব্ৰিটিছ আদি বিভিন্ন বিদেশী জাতিসকলে। এই আটাইবোৰ জাতিয়ে নিজস্ব সংস্কৃতিবোৰ ধৰি নাৰাখি সমন্বয়ৰ বাবে মেলি দিলে। ফলত বৰ্ণাঢ্যতা লাভ কৰি ভাৰতীয় সংস্কৃতিয়ে সাগৰৰ দৰে বিশাল ৰূপ ধাৰণ কৰিবলৈ সক্ষম হ'ল। ভাৰতবৰ্ষৰ বৈচিত্ৰ্যময় প্ৰকৃতি আৰু পূৰ্বৰে পৰা চলি অহা সাংস্কৃতিক সংস্পৰ্শত এয়া সম্ভৱ হৈ উঠিল। ভাৰতীয় সংস্কৃতিত সমন্বয় কেনেদৰে হৈছে তাৰ বহুতো উদাহৰণ পোৱা যায়। চুফিবাদ আৰু উপনিষদৰ মাজত যি মিল দেখা যায়, তাৰ মূলতে হ'ল ইছলাম আৰু ভাৰতীয় সংস্কৃতিৰ সমন্বয়ৰ প্ৰভাৱ। পণ্ডিত ৰাহুল সাংস্কৃতিয়ায়নৰ ফ্ৰম ভলগা টু গংগা নামৰ গ্ৰন্থত এই সম্পৰ্কে বিশেষ তথ্য পোৱা যায়। হিন্দুস্থানী সংগীতত যি উচ্চাংগ
দেখা যায় তাত ইছলামী সংস্কৃতিৰ প্ৰভাৱ পৰিলক্ষিত হয়। ভাৰতীয় ভাস্কৰ্যকলাৰ কাৰুকাৰ্যত ইণ্ডো চাৰাচানিক ৰীতি মন কৰিবলগীয়া। তাজমহল, ফতেহপুৰ চিক্ৰী আদিৰ শিল্পকলাত ইয়াৰ উদাহৰণ পোৱা যায়। উল্লেখনীয় যে শ্বাহজাহানৰ সমাধিৰ পদুম ফুল আৰু কলহৰ চিত্ৰ আদিয়ে সমন্বয়ৰ কথাকে সোঁৱৰাই দিয়ে। তেনেদৰে অজন্তা ইলোৰাৰ ছবিবোৰে বৌদ্ধ সংস্কৃতিৰ কিছু নিদৰ্শন দাঙি ধৰে। ভাৰতীয় বৈষ্ণৱ ভক্তিবাদৰ আড়ম্বৰহীনতা সুদূৰ পাৰস্যৰ পৰা অহা ইছলাম ধৰ্মাৱলম্বী আউলিয়াসকলৰ ভক্তি ধৰ্মৰ প্ৰভাৱৰ ফল বুলি ক'ব পাৰি। ভাৰতীয় সংস্কৃতি এক সংমিশ্ৰিত সংস্কৃতি। ভাৰতীয় সংস্কৃতিৰ কোহে কোহে সমন্বয়ৰ ভাৱধাৰা বিদ্যমান। সেয়েহে ক'ব পাৰি ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য বিৰাজমান।